খুব আনন্দৰ দিন যে আজি ডোৰ টু ডোৰ প্ৰত্যেক অঞ্চলত প্ৰত্যেক বুথ কেন্দ্ৰত আপোনাৰ জিঅ' টেগিং চলি আছে আৰু ৰাইজে ইমান উৎসাহ আৰু ইমান আনন্দ উপভোগ কৰিছে ইমান বছৰ পিছত মোদী চৰকাৰৰ নেতৃত্বত। আজি যোন ব্যক্তিবিলাক এটা হতাশাত ভুগি আছিলে যে কেতিয়া আমাৰ আইডি হ'ব, কেতিয়া আমি চৰকাৰী ঘৰ পাম, আমি দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা আমি মানুহ। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি আৱাস প্লাছ যিটো আমাৰ স্কিম বা যিটো আমাৰ ঘৰ, মুখ্যমন্ত্ৰী যি প্ৰধানমন্ত্ৰী যিটো PMEY ঘৰ আজি মানে বাস্তৱত পৰিণত হ'বলগীয়া হৈছে। আজি আৰম্ভ হৈছে অলৰেডি। আমাৰ কৃষি সখী, পশু সখী, জীৱিকা সখী, যিমান সখী বাইদেউ আছে প্ৰত্যেক বাইদেউসকল ডোৰ টু ডোৰ যোন ব্যক্তিসকলৰ আইডি হোৱা নাছিলে তেখেতসকলৰ আইডি ফৰ্ম ভৰি আছে, জিঅ' টেগিং কৰি আছে আৰু তেখেতসকল এটা মানে নতুন মানে কি বুলি ক'ম, এটা মানে উৰ্জা ভাৱ অনুভৱ হৈছে যে আমি ভাবিছিলোঁ কেতিয়াবা ঘৰ পাম, কেতিয়াবা ঘৰ নাপাম। আজি সকলোৱে কনফিডেণ্ট অনুভৱ কৰিছে আৰু মই নিজে এই সমষ্টিৰ প্ৰতিনিধি হিচাপে দুটা তিনিটা বুথ কেন্দ্ৰত উপস্থিত হৈ পেলাই ৰাইজৰ লগত মত বিনিময় কৰি পেলাই যে জিঅ' টেগিঙৰ ব্যৱস্থা কৰি দিয়া হৈছে, মই সঁচাকৈ আনন্দিত যে আমাৰ এই চৰকাৰৰ সময়ত প্ৰত্যেক দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা মানুহ যাতে চৰকাৰী ঘৰ পায়, চৰকাৰী যিবিলাক সুবিধা আছে চব এইবিলাক সুবিধাবিলাক পায়। সেইকাৰণে মত বিনিময় কৰিলোঁ আৰু আগন্তুক দিনত তেওঁলোকক মই ক'লোঁ যে বিজেপি দলক মানে স্বতঃস্ফূৰ্তভাৱে অন্তৰৰ পৰা সহযোগ কৰিব লাগিব যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নাম আমি আৰু উজ্জ্বল কৰিব পাৰোঁ, মোদী চৰকাৰ আৰু আমি সবল কৰিব পাৰোঁ, সেইটোলৈ মত বিনিময় হৈছে। সমষ্টিৰ শুনক, এইটো বিজেপিৰ দখলত আছে আৰু আপুনি জানে যে যোনটো সমষ্টি বিজেপিৰ দখলত আছে এই সমষ্টি আৰু বেলেগ আৰু তাতে বিকল্প বা তাতে আৰু বেলেগ চিন্তা নাই। যেতিয়া বিজেপি নাছিলেই তেতিয়াই মানুহে বিজেপিক ভোট দিছে, বিজেপি মানে চৰকাৰৰ লগত মানে থকাৰ প্ৰয়াস কৰিছে আৰু যেতিয়া নেকি যোন সমষ্টিত মানে MCLA বিজেপিৰ, যোন সমষ্টিত বিধায়ক বিজেপিৰ, সেই সমষ্টিত আৰু ক'বলগীয়াই নাই। আজি প্ৰত্যেকৰ ঘৰে ঘৰে অৰুণোদয় পাই আছে বিজেপিৰ পৰা। আজি প্ৰত্যেকে নতুনকৈ ৰেচন কাৰ্ডৰ মাধ্যমত চাউলৰ লগত দালি পাবলৈ মানে এটা মানে হেৰি পাইছে, সুবিধা পাই আছে। চেনি পাব, দালি পাব, চাউল পাব, নিমখ পাব আৰু আপোনাৰ নিযুত মাইনা আঁচনি পাই আছে। তো যিমান বিজেপিয়ে দি আছে সেইকাৰণে মানে জিকাৰ কথাটো বাদ দিয়ক, এইবেলি কথা আহিব মাৰ্জিনৰ কথা যে এইবেলি বিজেপি কিমান মাৰ্জিনত জয়যুক্ত হ'ব। মানে কোৱা চলে না ওপেন পাব্লিকে যথেষ্ট পরিমাণে অরুণোদয় পাম কোকরাঝার ডিস্ট্রিক্টের লেগে অ্যালটমেন্ট ভারতীয় জনতা পার্টি ডিস্ট্রিক্ট বিজেপির থেকে সমষ্টি ওয়াইজ না এখন জেলা ওয়াইজ টার্গেট দিয়ে দিচ্ছে। এখন আমি সালাকাঠি দেই না, আমি ভাওরাগুড়ি দেই না, সরাইবিল দেই না, পর্বতজোড়া দেই না, ফকিরাগ্রাম দেই, এইটা গরিব মানুষ বুঝা দিতে লাগবে। লক্ষাধিকের উপরে অরুণোদয় কম আছে, কারণ মুখ্যমন্ত্রীর প্রতিশ্রুতি ছিল ডোর টু ডোর ঘরে ঘরে রেশন কার্ড হোল্ডার আমরা অরুণোদয় দিব। আমরা সবাই অংশীদার হইতে লাগবে, তাইলে শান্তিটা বহাল থাকবে। আর যদি আমরা নেগেটিভ ভাবি ব্যাঙের মতলা পাই এদিকে এইদিকে এইদিকে, তাহলে অশান্তি হবে। আজকে কোকরাঝার থেকে চিতলাতে লোক আসে রাত 2টা, 2:30, 3টা, কোনো ভয় নাই। ভয় আছে কিছু, আর আগের সময় যা হতো কি ভয়। এখন মুখ্যমন্ত্রী আরও কি করতেছে, প্রত্যেক মানে যেরকম আমরা সাব সেন্টার বসাইছি, সাব সেন্টার উপস্বাস্থ্য কেন্দ্র 5000 পপুলেশন না, 5000 যেখানে হয়ে যাব সাব সেন্টার ডিসপেন্সারি, এরকম আমরা থানা বলতে খালি জেলা থানা। আধার কার্ড আছে না? নাম্বার কত? ব্যাংক অ্যাকাউন্ট নাম্বারটা